এইখন পৃথিৱীৰ সকলো ব্যক্তিয়ে জানে কিবা এটা নহয় কিবা এটা পাবলৈ সেইটো টকা পইচাই হওক গাড়ী মটৰে হওক ঘৰ দুৱাই হওক বা সেইটো সফলতাই হওক পাবলৈ হ'লে কিবা এটা নহয় কিবা এটাতো কৰ্ম কৰিব লাগিব কিন্তু সকলোৱে কৰিব নোৱাৰে। নমস্কাৰ, মই অভয় আপোনাক স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আপুনি যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে ভিডিঅ'টো লাইক এটা কৰি ল'ব আৰু লগত চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ছাবস্ক্ৰাইবৰ লগত ঘণ্টিটো বজাই দিব যাতে আপুনি মোৰ পিছৰ ভিডিঅ'খিনি ন'টিফিকেশ্যন অতি সহজে পাব পাৰে আৰু মোৰ ভিডিঅ'সমূহ সেইমতে আপুনি উপভোগ কৰিব পাৰে। এইখন পৃথিৱীৰ সকলোৱে বিচাৰে কিবা এটা কাম কৰিবলৈ, সেই কামটোৰ পৰা যাতে কিবা এটা সফলতা পাওক, কিবা এটা নহয় কিবা এটা এচিভ কৰক, কিন্তু সকলোৱে কাম কৰিব নোৱাৰে। তাৰ আঁৰত বহু কিছু কাৰণ আছে, কিন্তু তাৰ ভিতৰত মই আপোনাৰ আগত দুটাই কাৰণ ক'ম, যি দুটা কাৰণে আমাক কামত বাধা দিয়ে আৰু আমাৰ সময় বৰবাদ কৰি দিয়ে। প্ৰথম কাৰণটো হ'ল আমি নিজে যিকোনো এটা কাম আৰম্ভ কৰাৰ আগত কামটো কৰিম নে নকৰিম, কেনেকৈ কৰিম, কিয় কৰিম, বহুত কিছু ভাবি আমি নিজক নিজে বাধা দি দিওঁ সেই কামটো কৰিবলৈ। আমি নিজক নিজে বাধা দিওঁ যে এইটো কাম মই নকৰোঁ। সকলোৱে জানে, এইখন পৃথিৱী সকলোৱে জানে কিবা এটা কাম কৰাৰ আগত বহু কিছু প্ৰব্লেম আহে আৰু যেতিয়া আপুনি কামটো আৰম্ভ কৰে আৰু কামটো কৰি যোৱাৰ মাজতো বহুত কিছু অসুবিধা দেখা দিয়ে, কিন্তু তাৰ মাজতেতো কাম হয় আৰু তাৰ মাজতেতো সফল হোৱাৰ চান্স থাকে। যদি সেইবোৰ যদি ভাবি নিগেটিভ হৈ যদি কাম একো ষ্টাৰ্ট নকৰে, একো আৰম্ভই নকৰে, তে কেনেকৈ পাব কিবা এটা বহুত ডাঙৰ সফলতা? নিশ্চয় নাপায়। তো যিকোনো এটা কাম কৰাৰ আগত আপুনি কেতিয়াও নিজক নিজে বাধা নিদিব। এইটো কথা হয়তো সঁচা, কিবা এটা নহয় কিবা এটাতো থাকেই, কিবা এটা বিপদ আহিব, কিবা ভুল শুদ্ধ তাৰ মাজতে কাম হ'ব, কিন্তু তাৰ আগতে আপুনি ডিচিশ্যন ল'ব লাগিব যে কামটো আপোনাৰ শুদ্ধ নে ভুল। ঠিক তেনেকৈ আমি নিজক নিজে বাধা যিধৰণে দিওঁ সেই বাধাৰ পৰা আমি আঁতৰাই ৰাখিব লাগিব। বাধা দিয়াৰ আগত আপুনি ডিচিশ্যনটো পাক্কা ল'ব লাগিব যে আপুনি এইটো কৰিবই। দ্বিতীয় কাৰণটো হৈছে এলাহ। প্ৰতিটো কাম এটা আমি আৰম্ভ কৰাৰ আগত এলাহ কৰোঁ, আমি বহুত এলেহুৱা হৈ যাওঁ। আৰু এইখন পৃথিৱী এলাহটো এনেকুৱা এটা বেমাৰ, যিটো বেমাৰৰ ঔষধ আজিলৈকে না কোনোবাই বনাইছে, না বনাব পাৰিছে, না পিছলৈ হয়তো বনাব পাৰিব। এইখন পৃথিৱী এলাহ বোলা বস্তুটোৱে আমাৰ লগত থকা এলাহ বোলা যিটো বেমাৰ, এই বেমাৰটোৰ কোনো ঔষধ আজিলৈকে বনোৱা নাই। কিন্তু আজিলৈকে যদি ঔষধ বনোৱা নাই, কিন্তু তেতিয়াও ঔষধ এটা আছে, হয়তো আপুনি নাজানে। এলাহ বেমাৰ নামৰ যিটো বেমাৰ হয়, সেই বেমাৰটো ঔষধ হৈছে আপুনি নিজেই। আপোনাৰ যিটো এলাহ, সেই এলাহটো আপুনি নিজে ধ্বংস কৰিব পাৰিব। আপোনাৰ এলাহটো, আপোনাৰ যিটো নিজৰ এলাহ হয়, সেই এলাহটো ঔষধে হৈছে আপুনি নিজেই। আপুনি নিজক নিজে এলাহৰ পৰা আঁতৰাই ৰাখিব লাগিব। আপুনি কিবা এটা কাম কৰাৰ আগত যিটো এলাহ ভাৱ আহে, সেই ভাৱটোক আপুনি আঁতৰাই ৰাখিব লাগিব। আপুনি নিশ্চয় জানে, যেতিয়া আপুনি এলাহ কৰে, সেই এলাহটোৱে আপোনাৰ সময়টো বৰবাদ কৰে আৰু লগতে সেই কামটো কেতিয়াও আগবাঢ়ি যাবলৈ নিদিয়ে। আপুনি যিটো কাম কৰিছে সেই কামটোত কেতিয়াও আগবাঢ়ি যাবলৈ নিদিয়ে। এলাহ হয়, বহুত কাৰণে এলাহ আহে মানুহৰ লগত। মানুহৰ গাত এলাহ ভাৱটো বহুত ধৰণে আহে। তো তাৰ ভিতৰত যদি মই দুটামান ক'ব বিচাৰোঁ, প্ৰথমতে আমাৰ খাদ্য, যিটো আমি খাদ্য খাওঁ, খাদ্যটো ঠিকেই খাওঁ, কিন্তু অভাৰ, যেতিয়া আমি বেছি খাদ্য খাওঁ বা আমি অভাৰ ইটিং কৰোঁ, তেতিয়া আমাৰ এলাহটো বেছি লাগে আৰু সেই এলাহটোৰ কাৰণে আমি ভাত খোৱাৰ পাছত শুই দিওঁ। আচলতে সেইটো কেতিয়াও কৰিব নালাগে। ভাত খোৱাৰ পাছত শুই দিব নালাগে, বহক, অকণমান ৰেষ্ট লওক, আকৌ নিজৰ কামত লাগি যাওক। সেইটোৱে ৰুল, এলাহটোৰ পৰা বাচি থকা সেইটোৱে ৰুল। আৰু দ্বিতীয় কাৰণ এইটো হ'ব পাৰে, আপোনাৰ কামটোৰ প্ৰতি বৰিং, আপোনাৰ কামটো কৰিবলৈ মুড নাই, সেইকাৰণে আপোনাৰ এলাহ ভাৱ আহি গৈছে। কিন্তু আপুনি সেই এলাহ ভাৱটো তেতিয়াহে আঁতৰাব পাৰিব যদি আপোনাৰ এটা লক্ষ্য আছে যে আপুনি কামটো ইমানলৈকে কৰিব। আপুনি জানিব লাগিব আপোনাৰ লক্ষ্যস্থান ক'ত। সেইখিনি আপুনি যাব পাৰিলে, আপোনাৰ যদি এটা গ'ল থাকে, যদি আপোনাৰ এটা লক্ষ্য থাকে, তেতিয়াহে আপুনি সেই এলাহ ভাৱটো আঁতৰাব পাৰিব। এতিয়া মানি লওক, মই ভিডিঅ' কিয় বনাই আছোঁ? মোৰ যদি একো গ'ল নাথাকে, মই যদি একো ভাবি ৰখা নাই যে মোৰ পাছৰখিনি কি হ'ব, তে মই নিশ্চয় ভিডিঅ' নবনালোঁ হয়, কেমেৰাৰ আগত আহি ইমানখিনি চিঞৰি কথা নকলোৱে হয়। মোৰ কাৰণ এইটোৱে, মই জানো পিছৰখিনি কি হ'ব, মোৰ এটা গ'ল আছে, সেই হিচাপত মই কাম কৰি আছোঁ। আজি কেমেৰাৰ আগত আপোনালোকৰ আগত মই থিয় হৈ আছোঁ।
এলাহ মোৰো আহে, কিন্তু সেই এলাহটো আঁতৰি যায় কাৰণ মোৰ এটা গ'ল আছে। ঠিক তেনেকৈ আপোনালোকৰ লক্ষ্যটো চাব লাগিব যে লক্ষ্যটো কি। ঠিক তেনেকৈ আপুনি এলাহটো আপোনাৰ জীৱনৰ পৰা আঁতৰাব পাৰে। যদি আপুনি যিকোনো এটা কাম কৰিব বিচাৰে, কিবা এটা নহয় কিবা এটা পাব বিচাৰে, এই দুটা বস্তুৰ পৰা আঁতৰি থাকিব। যিটো কাম কৰিব গৈছে সেই কামটো শুদ্ধভাৱে ডিচিশ্যন লওক। যদি আপুনি ডিচিশ্যন ল'ব পৰা নাই, আপোনাৰ ওচৰে পাঁজৰে লগৰ যিটো ভাল ক্ল'জ ফ্ৰেণ্ড, আপোনাৰ ৰিলেশ্যনশ্বিপত আপোনাৰ মা দেউতা দাদা কেনেকুৱা কি আছে তেওঁক সুধিব পাৰে, ডিচিশ্যনটো লোৱাত সহায় ল'ব পাৰে। কিন্তু এটা কথা চাই ল'ব আৰু ভাবি ল'ব যে ডিচিশ্যন আপুনি কাৰ পৰা লৈছে। ডিচিশ্যন আপুনি আপোনাৰ লগৰকেইটা যিকেইটাৰ লগত আপুনি থাকে, যিকেইটা একো আজিলৈকে কৰা নাই, বিশেষ একো কৰিবলৈ বিচৰাও নাই, সিহঁতৰ পৰা যদি আপুনি আইডিয়া লয় আপোনাৰ কামো ডুবিব, আপুনিও ডুবিব। আপুনি আইডিয়া বা আপুনি যদি কিবা উপদেশ ল'ব বিচাৰে সেইজন ব্যক্তি পৰা লওক যিজন ব্যক্তিয়ে এইটো কাম কৰি পাছ কৰি গৈছে আৰু নহ'লে তেওঁ এই কামৰ প্ৰতি বহুত ডাঙৰ এটা এক্সপিৰিয়েঞ্চ আছে। তেনেকুৱা মানুহৰ পৰা আপুনি ডিচিশ্যন লওক আৰু নিজক যিটো বাধা দি ৰাখিছে সেই বাধাৰ পৰা অকণমান উলিয়াই নিয়ক। সেই বাধাটো আপুনি ভাঙি পেলাই ওলাই যাব লাগিব, তেতিয়াহে আপুনি জীৱনত কিবা এটা নহয় কিবা এটা বিশেষ কৰিব পাৰিব। আৰু এলাহটোৰ বিষয়ে ফাইনেলি কোৱা হৈছে, সদায় এলাহৰ পৰা বাচি থাকিব। তো আপোনাৰ যদি ভিডিঅ'টো ভাল লাগিল, যদি আপোনাৰ সঁচা যেন লাগে, আপুনি ভিডিঅ'টো আনলৈ শ্বেয়াৰ কৰিব পাৰে যাতে এই দুটা বস্তুৰ পৰা আপোনাৰ লগৰ বন্ধু সকলোৱে বাচি থাকে। আৰু আপুনি লগতে কমেণ্ট এটা কৰিব পাৰে যে ভিডিঅ'টো আপোনাক কেনেকুৱা লাগিছে। ধন্যবাদ।